BA থাৰ্ড ছেমিষ্টাৰত NFE মানে FYUGP BA থাৰ্ড ছেমিষ্টাৰত আমি স্কিল পেপাৰ কি পঢ়িব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা সিলেবাস পাব্লিছ হৈছে তাৰ পৰা আমি দুখন স্কিল পেপাৰ পাইছোঁ ফিল'ছফিত তো ফিল'ছফিত পঢ়িবলৈ হ'লে আমি দুখন পেপাৰ যিকোনো এখন পঢ়ালে হ'ল সিলেবাসখিনি আগা পিছাকে পাব্লিছ কৰিছে তাৰ পৰা যেটো বোধ হৈছে যে প্ৰথমে পাব্লিছ হৈছে এইখন যে এইখন মানে সিলেবাসত আছে পৰিৱেশীয় নীতিবিদ্যা মানে এনভাইৰনমেণ্টেল এথিক্স এই কিতাপখন কেৱল ফিল'ছফিৰে নহয় পলিটিকেল সায়েন্সৰো স্কিল পেপাৰ এখন গতিকে পলিটিকেল সায়েন্সৰ ছাত্ৰ ছাত্ৰীসকলে এইখন স্কিল পেপাৰ হিচাপে পঢ়িব পাৰিব আৰু যিসকল ছাত্ৰ ছাত্ৰী ফিল'ছফি অনাৰ্ছ লৈছে তেওঁলোকক SSC লৈছে ফিল'ছফিক স্কিল পেপাৰ হিচাপে লৈছে তেওঁলোকেও এইখন পঢ়িব পাৰিব ফিল'ছফিত স্কিল পেপাৰ হিচাপে লোৱা আৰু এখন কিতাপ আছে এইখন হৈছে তৰ্কবিজ্ঞানৰ যুক্তি অৰ্থাৎ লজিক আৰু ৰিজনিং এই পুথিখনকো ফিল'ছফিত স্কিল হিচাপে পঢ়াব পাৰিব যদি কোনো ছাত্ৰ ছাত্ৰী লজিক এণ্ড ৰিজনিং পঢ়ে এনভাইৰনমেণ্টেল ইথিক্সৰ বাহিৰে সেইখনো পঢ়াব পাৰিব মুঠতে থাৰ্ড ছেমিষ্টাৰত স্কিল পেপাৰ দুখন আছে এখন হৈছে তৰ্কবিজ্ঞানৰ যুক্তি আৰু আনখন হৈছে পৰিৱেশীয় নীতিবিদ্যা গতিকে পৰিৱেশীয় নীতিবিদ্যাখন কেৱল ফিল'ছফিৰে নহয় এখন পলিটিকেল সায়েন্সৰো এখন SSC পেপাৰ মানে স্কিল পেপাৰ গতিকে এই দুখনে কিতাপ গতিকে যি ছাত্ৰ ছাত্ৰীসকলে ফিল'ছফিৰ ছাত্ৰ ছাত্ৰীসকলে বা পলিটিকেলৰ সকলেতো এইখিনি পঢ়িব লাগিব এইখনে আৰু ফিল'ছফিৰ ছাত্ৰ ছাত্ৰীসকলে ইচ্ছা কৰিলে এই দুখনত যিকোনো এখন এইবাৰ স্কিল পেপাৰ হিচাপে ল'ব পাৰে যিহওক আজিৰ ভিডিঅ'তে এইখিনি আছিল